নমস্কাৰ বন্ধুসকল। এখন কিতাপ আজি 2 বছৰ ধৰি চৰকাৰে ৰিলিজ হ'ব দিয়া নাই। আৰু এই কিতাপখনত আচলতে কি আছে, কিহৰ বাবে চৰকাৰে এই কিতাপখন ৰিলিজ হ'ব দিয়া নাই, আৰু ৰিলিজ নোহোৱাৰ পিছতো ইয়াৰ ভিতৰৰ কিছুমান তথ্য মানুহে কেনেকৈ গম পালে, আৰু কি কি তথ্য এই সকলোবোৰ এই ভিডিঅ'ত আপোনালোকে গম পাব। আৰু ইয়াৰ আগতে মই আপোনালোকক ক'ব বিচাৰিছোঁ, আমাৰ দেশৰ যি প্ৰধানমন্ত্ৰী, তেখেতে প্ৰায়েই 56 ইঞ্চ তেখেতৰ বুকুখনৰ বিষয়ে কৈ থাকে। আৰু বিজেপি চৰকাৰ আটাইতকৈ সুৰক্ষিত চৰকাৰ, শক্তিশালী চৰকাৰ, আৰু দেশৰ যিবোৰ সীমা আছে আমাৰ, আৰু এই সীমাত কোনো কম্প্ৰমাইজ আমাৰ চৰকাৰে নকৰে বুলি তেখেতসকলে কৈ থাকে। কিন্তু এই কিতাপখনত এনেকুৱা কিছুমান তথ্য ওলাই পৰিছে, যিবোৰ তথ্য আমাৰ ভাৰতৰে আৰ্মিৰ চিফ জেনেৰেল মনোজ মুকুন্দ নাৰাৱণে তেখেতে এই কিতাপখন লিখিছিল, আৰু এই কিতাপখনৰ নাম হ'ল 4 Stars of Destiny। আৰু এই কিতাপখনত লিখা আছে যে যেতিয়া আমাৰ ভাৰত আৰু চাইনাৰ এটা যুদ্ধৰ ভাৱ হৈ আছিল, সেই সময়ত গলৱান ঘাটিত চাইনাৰ পৰা কেইখনমান টেংক আৰু বহু সংখ্যক আৰ্মি আমাৰ ভাৰতৰ ফালে আগুৱাই আহি আছিল। আৰু সেই আগুৱাই আহি থকা সময়ত, সেই সময়ত নিশা প্ৰায় 10 বজাত আমাৰ ৰাজনাথ সিং, সেই সময়ৰ আমাৰ সুৰক্ষা মন্ত্ৰী আছিল, আৰু তেখেতক ফোন কৰি জনায় যে এনেকুৱা এনেকুৱা ঘটনা, চাইনাৰ পৰা কেইখনমান টেংক আৰু বহুত আৰ্মি আমাৰ ভাৰতৰ ফালে আগবাঢ়ি আহি আছে। তেতিয়া ৰাজনাথ সিঙে কয় যে তুমি অলপ সময় ৰ'বা, মই আমাৰ প্ৰধানমন্ত্ৰীক ফোন কৰি কথাটো সুধি লওঁ। আৰু প্ৰধানমন্ত্ৰীক ফোন কৰে। ফোন কৰাৰ পিছত প্ৰধানমন্ত্ৰীয়ে কয় যে তেখেতক কওক যে যি ভাল হয় সেয়ে কৰক। তেতিয়া পুনৰ ৰাজনাথ সিঙে ফোন কৰি পেলাই কয় যে আপোনাৰ যি ভাল লাগে সেয়ে আপুনি কৰক। কিন্তু এখন দেশৰ চৰকাৰৰ দায়িত্ব যে এনেকুৱা ঘটনা যেতিয়াই ঘটে, চৰকাৰে নিজে এটা অৰ্ডাৰ দিব লাগিব যে কি গুলী চলাব লাগিব নে তেখেতসকলক এনে ধৰি ৰাখিব লাগিব, কি কৰিব লাগিব, এয়া কোৱাৰ দায়িত্ব হ'ল চৰকাৰৰ। কিন্তু আমাৰ 56 ইঞ্চ বুকুৰ যিজন চকীদাৰ, তেখেতৰ আচলতে ভয়াতুৰ যেন, এই ভয়াতুৰৰ কাহিনী এই কিতাপখনত লিখা আছে। আৰু এই কিতাপখনৰ কেইটামান অংশ কাৰাৱান মেগাজিনে ৰিলিজ কৰিছে, আৰু এই ৰিলিজ কৰাৰ সময়ত এইখিনি কথাই সংসদত ৰাহুল গান্ধীয়ে ক'ব বিচাৰিছিল, আৰু এই ক'ব বিচৰাত সংসদত ৰাহুল গান্ধীক এটা শব্দ এই কিতাপখনৰ পৰা ক'ব নিদিলে। আৰু তাৰ কেইদিনমান পিছত আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ভাষণো আছিলে সংসদত, আৰু সেই ভাষণৰ দিনাখনো প্ৰধানমন্ত্ৰীয়ে এই বুলি সংসদলৈ নাহিল যে কেইজনমান কংগ্ৰেছী মহিলা নেতাই তেখেতৰ ওপৰত আক্ৰমণ কৰিব বুলি। আপোনাৰ তাত ইমান সুৰক্ষা, ইমান ডাঙৰ ডাঙৰ কোম্পানীৰ যিবোৰ গাৰ্ড আপোনাৰ তাত আছে, চৰকাৰ আপোনাৰ, তাৰ পিছতো আপুনি কেইগৰাকীমান মহিলাৰ ভয়ত আপুনি সংসদলৈ নাহিলে। তেতিয়া আপোনাৰ যি ভয়াতুৰৰ স্বভাৱ, এই ভয়াতুৰ স্বভাৱটো মানুহৰ আগত ওলাই পৰিছে। আৰু এইবাবে এই কিতাপখন আজি 2 বছৰ ধৰি ৰিভিউ চলি আছে, যিখন কিতাপ আজিলৈকে ৰিলিজ হ'ব দিয়া নাই। গতিকে ভাবি চাওক, আমাৰ দেশৰ সুৰক্ষা কেনেকুৱা চৰকাৰৰ হাতত আছে। আপোনালোকে এবাৰ ভাবি চাওক, যদি সেই সময়ত কিবা কাৰণত গুলী চালনা কৰিব লগা হোৱাহেঁতেন, আজি সেই গুলী চালনাৰ ফলত যি যুদ্ধ হ'লহেঁতেন, এই যুদ্ধৰ দায়িত্ব সেইজন আৰ্মি অফিচাৰৰ গাত লাগিলহেঁতেন, চৰকাৰৰ কিন্তু কোনো গাত নালাগিলেহেঁতেন। কাৰণ চৰকাৰে কি কৈছে, আপুনি যি ভাল দেখে সেয়ে কৰক। এয়া এখন সুৰক্ষিত চৰকাৰৰ যি কথা, এনেকুৱা কথা কেতিয়াও হ'ব নোৱাৰে। আৰু এইবাবেই এই কিতাপখন আজি 2 বছৰ ধৰি ৰিলিজ হ'ব দিয়া নাই। গতিকে
আপোনালোকে এই কিতাপখনৰ বিষয়ে কি ভাবে বা আপোনালোকে কেতিয়াবা গম পাইছেনে নাই এই কিতাপখনৰ কথা কমেণ্ট বক্সত নিশ্চয় জনাব। লগ পাম এনেকুৱা এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে ধন্যবাদ।